ফোন নম্বৰ নিদিয়ে নহয় ডাইলেক্টটো এনে আহিছে নহয় মই বনাইছো এইটো সেইকাৰণে আহিছে ফোন নাম্বাৰ নিদিয়ে নহয় হয় ৰজালি ৰধে যায় এক বলি এটা নিজৰা আছে তো সেইকাৰণে মানুহে জেকেট পিন্ধি থাকে আমি যেতিয়া বাহিৰত ওলাম তেতিয়াহে গম পাম হা? 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 আমাৰ অৱস্থা অলপ বেয়া হ'ব ফোন নম্বৰটো দিব লাষ্টত দিছে এটা যদি হাৱাটো লৈ যাব পৰা হৈ যায় কিমানে আহি লৈ গ'ল হয় নহয় তেতিয়া এচি গাড়ীখনত লৈ যাবলৈ অলপ নাই সেইটোতো সেইটোৱে ইয়াতে এইখিনি যদি আমি ঘৰতে যদি এনেকুৱা পৰিৱেশ পালোঁ হয় আমাৰ কেইটা শ্বিলঙত যদি কোনোবা এচি লগাই কিন্তু তাত ফেন চেন নাই পোৱা ন ৰাতিপুৱা একবাৰ পানী চলিলে সন্ধিয়া আহি যোৱা থাকে অঁ পানী অলপ সময় দেখিছা এইখিনি অঁ দিনটো যদি ইয়াত থকা তুমি জেগাত পিন্ধিব লাগিব অঁ পানী ঠাণ্ডা হৈ যাব এতিয়া গম পাবা এক বটল পানী ইয়াতে ৰাখিলে গম পাই যাব এতিয়া আছে গ্লাছ খুলি ৰাখা অঁ। তাৰপিছত বটল আহি যাব ইয়াতে বেডিং বটল পুলিচ ষ্টেচনে কিবা কিবি লৈ আহিছে কোনে ইয়াতে থাকবো ইয়াতে কৈছিলে মাথা পৰে দি পানী চানী সুবিধা ভাল নাই ইয়াতে পাহাৰৰ জেগা দেখোন গা চা নুধলিও হয় ৰাতিপুৱা এবাৰ কাপোৰ চাপোৰ পিন্ধি থাকিলি ইয়াতে নাই নুধুৱে ন অঁ নালগাও ধোবা ময়ো নুধলো হয় অঁ কি বৰষুণে পাই থাকে তাতে কি লাগে অঁ ৰাতিপুৱা জোতা এটা পিন্ধি পুৰা ফিট হৈ থাকিলি নালাগে আৰু অঁ এইফালে আকৌ বেলেগ কৰি এইগিলা মানুহে ভাষা চাষা বুজি নাপায় না দুখন চাই অঁ ক'ৰবাত কিবা কৈ দিবি মাৰি দিব এই মাৰি দিব ভিডিঅ' পোষ্ট দিলে 27 মিনিট হ'ল মন নাই বন্ধ কৰোঁ নেকি আধা ঘণ্টা দেখোন চিনেমাই এখন হ'ল এটাই কৰিলেই হ'ব জেণ্ডাৰে ফিল্ম অঁ অঁ ঠিকেইতো অঁ এই তুমি মাৰ